কাৰ্ডম গাইজ আজি আমি গৈ আছোঁ কাৰ্বি ফেষ্টিভেল আছে গতিকে গৈ আছোঁ গাড়ী লৈ আল্টাৰ পাছ লৈ কেনে গৈ আছোঁ তো আজি ধামাকা কাৰ্বি ফেষ্টিভেল আছে বুঢ়া মায়ং তো আমি সকলোৱে মিলি গৈ আছোঁ আৰু আমাৰ লগত এইবোলে দেখা পাইছে ধুনীয়া ধুনীয়া ছোৱালী আমাৰ লগত বহি আছে এয়া দেখা পাইছে চিটত এতিয়া নেদেখুৱা পাছত দেখা পাব ধুনীয়া ধুনীয়া ছোৱালী আজি ধামাকা কাৰ্বি ফেষ্টিভেল আছে তো আমি গৈ আছোঁ বলক আজি কেনেকুৱা কি হয় গোটেইখিনি নিয়ম নীতি দেখুৱাব চেষ্টা কৰিম ভিডিঅ'টো একদম শেষলৈ চাব স্কিপ নকৰাকৈ মানে নাকাটিব আৰু গতিকে এতিয়া আমি দেখুৱাম কাৰ্বি ফেষ্টিভেল এতিয়া আমি বৰ্তমান গাড়ীত বহি আছোঁ আমাৰ লগত আছে তিলু ভাই পাছফালে সকলো মিলি কেনে আমি গৈ আছোঁ কাৰ্বি ফেষ্টিভেল চাবলৈ ভিডিঅ'টো চোৱাৰ আগতে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবৰ কাৰণে একদম নাপাহৰিব গাইছ আমি ফাইনেলি আহি পাই গ'লো আমাৰ মঞ্জিল এইবিলাক ধুনীয়া ধুনীয়া ছোৱালী দেখা পাইছে পাৰিবি নহয় গাইছ আমি বুঢ়া মায়ং আহি পালোঁ আৰু ইয়াৰ মানে জাতি জনগোষ্ঠী মানে গোটেইবিলাক সুন্দৰকৈ দেখুওৱা গৈছে দেখিছ না নাই মোবাইলটো কি হ'ল খেলা বাই কেনেকৈ মাথাখিনি ওলাই
টেনশ্যন নকৰে ঘৰ যোনজনে মাহে থাকে খ্ৰীষ্টানডাল অনা হয় এতিয়া কি ধুনীয়াকৈ তাতে দাঙি থাকিব দৰকাৰ নহয় আমাক এজনী পালে লাইনত লাগিলে জিলিকি আছে বগী খুলি টাটা 10 কিলোমিটাৰমান খোজকাঢ়িব লাগিছিলে 50 কিলোমিটাৰটো যাবই লাগিছে 50 কি কমাই গ'ল গৈ আছোঁ এতিয়া আমি ভাত খাব ওলাইছোঁ ইয়াত স্পাত দি আছে ইমান মানে গাইছে আমাৰ বেয়া দিন আহিছে এতিয়া খাৰা হৈ আমি এতিয়া ভাত খাব লাগিব চাওকচোন বহা জেগা নাই কি ক'ব ইয়াত দেখিছে তাৰমানে চবেই খাৰা হৈ ভাত খাই আছোঁ আৰু কিনো কমা হয় চকীখন আনিব পাহৰিলোঁ ঘৰৰ পৰা সেইটোৱে প্ৰব্লেম হ'ল আৰু আমাৰ দিনটো মানে এনেকুৱা বেয়া কাৰ্বি হৈছে বুজিছ মদ খাব পৰা নাই বহুত দুখ লাগিছে মোৰ দিয়া নাই ইয়াত মদ এপেকেও দিয়া নাই দিব লাগে নাই গাহৰি বাহিৰা বেলেগ নাই খালি গাহৰিয়ে কিহৰ লগত বনাইছে এইটো হা আলধে পা দিয়া নাই ধুনীয়া চলি আছে কিন্তু আমাক পানী চানী কোনেও নিদিয়ে কি ক'ব আমি দেখাত বেয়া যে সকলো মানে সুন্দৰকৈ ভাতটো খাই আছে চাওকচোন